মৰ্নিং এভৰিৱান, মনিছাছ কিটচেন এণ্ড ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ যিহেতু, আৰু আহকচোন আজিৰ দিনটো মই কেনেদৰে কটাওঁ তাৰে কিছুমান অংশ আপোনালোকক দেখাওঁ। বিছনা পাৰি হৈ গ'ল আৰু এতিয়া যাম ব্ৰেকফাষ্ট ৰেডি কৰিবৰ বাবে। আৰু আজি আমাৰ ব্ৰেকফাষ্টত আছে লুচি আৰু ৰঙালাও আলুৰ ভাজি। আৰু এয়া চাওকচোন, আমি দুইজনীয়ে মিলি ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। খাবলৈ লৈছোঁ দেই। আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল, এতিয়া যাম ঘৰ সাৰিবলৈ। ব'লক যাওঁ। আৰু আজি দুপৰীয়াৰ সাজৰ ৰান্ধিবৰ বাবে সৰু মাছ লোৱা হৈছিলে, আৰু এয়া মাছ বাছি থকা হৈছে। এতিয়া আমাৰ ঘৰৰ কামখিনি আমি সকলোৱে মিলিজুলিয়ে কৰোঁ। পুৰুষ হওক বা মহিলা হওক, অকল যে মহিলাই কৰিব লাগিব সেইটো নহয়, আমি সকলোৱে মিলা প্ৰীতিৰে কৰোঁ কামবোৰ। আৰু এয়া মাছ ভাজি থকা হৈছে, আৰু অলপ মাছ এয়া পাতত দিয়া হৈছে। আৰু আমাৰ ঘৰৰ মানুহ বহুতো কাৰণে আমি ভাতখিনি আমি জুইতে ৰান্ধোঁ। আৰু এয়া পাতত দিয়া মাছ ৰেডি হৈ গ'ল।
আৰু আজি দুপৰীয়াৰ সাজত মাছৰ পেটু ভজা, মাছ পাতত দিয়া ভাত আৰু তৰৈ কঁঠাল গুটিৰে মাছৰ আঞ্জা। আৰু মই ঘৰুৱাভাৱে কিদৰে চুলিৰ যতন লওঁ তাকে দেখাম আপোনালোকক। চাবচোন, আপোনালোকেও ট্ৰাই কৰিব পাৰিব আৰু এবাৰ কৰিলেই আপোনালোকে তাৰ প্ৰমাণ পাব। আৰু নিমপাত লোৱা হৈছে চুলিত উফি হ'লে উফি নাইকিয়া কৰিবৰ বাবে, আৰু এল'ভেৰা লৈছোঁ মই চুলিখিনি চিল্কি হ'বৰ বাবে। আৰু জেতুকাটোতো জানেই সকলোৱে। গৰম দিনত চুলি সৰা সমস্যাটো সকলোৰে থাকে, নহয় জানো? তেন্তে আজি আহকচোন এটা ঘৰুৱা টিপছ দিওঁ। ইয়াত মই লৈছোঁ জেতুকা, নিম আৰু এল'ভেৰা। এনেকৈ হাতত অলপ লৈ আপোনালোকে সপ্তাহত এবাৰ লগালেই তাৰ প্ৰমাণ পাই যাব। আৰু লগাই হোৱাৰ পিছত যদি তাৰ প্ৰমাণ পায় তেন্তে মোক কমেণ্ট কৰি জনাব। লগোৱা অলৰেডি হৈ গ'ল। মোৰ চুলি ধোৱা হৈ গ'ল। আৰু এয়া চাওকচোন, চুলিখিনি কি ধুনীয়া চিল্কি চিল্কি হৈ গৈছে। চুলিখিনি চুইয়ে ভাল লাগে। যেতিয়া মোৰ চুলিবোৰ ধুই অহা হয়, তাৰপিছত চুলিখিনি চুই কিমান ধুনীয়া লাগে। গুড ইভিনিং এভৰিৱান। এতিয়া 8টা বাজিবৰে হ'ল আৰু ৰাতিৰ যোগাৰ কৰিবৰো হ'ল। তাৰ আগতে আপোনালোকক এটা বস্তু দেখাওঁ, ব'লকচোন। মই ইউটিউব চেনেলটো খোলাৰ বাবে মোৰ ঘৰৰ সদস্যসকলে কেনেকুৱা পাইছে, ব'লকচোন যাওঁ। এয়া মোৰ মা আৰু এয়া দেউতা দেই। আপোনালোকে বাৰু মোৰ ইউটিউব চেনেলটো খোলাৰ বাবে কেনেকুৱা পাইছে কৈ দিয়কচোন। খোলাৰ বাবে বহুতো ভাল পাইছোঁ। আমাৰ বোৱাৰীজনীক আগুৱাই আনিবৰ কাৰণে আপোনালোকক অনুৰোধ কৰাইছোঁ। আপুনি কেনেকুৱা পাইছে? মইতো বহুত আনন্দ পাইছোঁ। মাজুবোৰে যিটো এই চেনেলৰ যোগেদি যিখিনি কৰ্ম কৰি আছে, তাৰ সেই কৰ্মৰ ভাগখিনি মই বৰ আনন্দৰে চাইছোঁ আৰু তেওঁক আগুৱাই নিবলৈ সকলোকে মই অনুৰোধ জনাইছোঁ। খাই বৈ আজৰি হ'লোঁ আৰু আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।